ওয়েলকাম বেক টু মাই নিউ ব্লগ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভাল আৰু মোৰ আজি ভাল নহয়। কিয় নহয় এইটো মই নকম, পিছত গম পাব চাগে। আৰু আজি হ'ল ছানডে আৰু আজি পৰিছে আপোনাৰ মহালয়া। আৰু আজি ব্লগটো আৰম্ভ কৰিলোঁ ৰাতিপুৱা। এতিয়া বাজিছে 10:30, উঠাও দেৰি হ'ল। এতিয়া আপোনালোকক দেখাম কি কৰোঁ আজিৰ দিনটো। তো তাৰ কাৰণে মোৰ ভিডিঅ'টো চাই যাব। ইমান দিনে ভিডিঅ' বনামকে বনোৱাই নহয় মোৰ, আৰু কিয় নাজানো মোৰ মোবাইলটো মানে স্পেচৰ প্ৰব্লেম দেখাই আছে, সেইবাবে বনোৱা নাই। আৰু আজি ভাবিছোঁ এটা ফটোশ্বুট এটা কৰিম, মানে ফটোশ্বুট মানে কি আৰু মোবাইলতে উঠিম আৰু যিয়ে DSLR মাতিবলৈ ইমান পইচাও নাই। আৰু আপোনালোককো দেখাই যাওঁচোন কি কৰোঁ, তাৰ কাৰণে ভিডিঅ'টো চাই যাব। বনালোঁ মই ইয়াত দুৰ্গা মাক, কেনেকুৱা লাগিছে জনাবচোন মোক। আৰু আজি বনালোঁ এইটো এটা সৰু টাব, কাটি প্লাষ্টিকৰ পেলনীয়া প্লাষ্টিকৰ বটল এয়া কাটি পেলাই বনাইছোঁ। ভিতৰটো কালাৰ কৰা নাই, অকণমান কৰিছোঁ আৰু এই ফুটা দি দিছোঁ পানী দিবৰ কাৰণে। এটা সৰু টাব বনাইছোঁ। এয়া কেনেকুৱা লাগিছে জনাবচোন। এয়া মই এতিয়া গা চা ধুই আহিলোঁ আৰু চাকি বন্তি জ্বলালোঁ। আৰু আজি যিটো মহালয় হয়, আৰু এতিয়া অলপমান ফটোশ্বুট কৰোঁ, আপোনালোককো দেখাম। তো ভিডিঅ'টো চাই যাব তাৰ কাৰণে। আৰু আজি কি কৰোঁ সেইটো দেখাই যাম। আৰু এতিয়া বনাই আছোঁ মই এয়া মাংস, পাপাই লৈ আনিলে। আৰু আজি যিহেতু খাব নাপায় বুলি কয় বহুতে, কিন্তু নাজানো, আমাৰতো একো নেমানেই, সেইকাৰণে এয়া বনাই দিলোঁ। আৰু এতিয়া মাংস বনালোঁ, মাংস বনোৱা হৈয়ে গৈছে। আৰু আজি বহুতে খাই চাগে, বহুতে নাখায়, আমাৰ একো নেমানেই, সেইকাৰণে লৈ আনিলে। আজি যিহেতু ছানডেও হয়, সেইকাৰণে আমি এয়া বনাই দিলোঁ আৰু এতিয়া ভাতটো খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই। এয়া দিনটো ফটোটো উঠিলোঁ, ভাত পানী বনাই খাই বৈ অলপ শুলোঁ, আৰু তেনেকেই দিনটো পাৰ হ'ল। আৰু ইয়াত দুটামান বস্তু বনালোঁ, আপোনালোককতো দেখালোৱেই। আৰু এতিয়া মই বনাম এয়া মেক্ৰণী। আৰু খোৱাৰ পৰা উঠি পেলাই কিবা এটা খাবলৈ মন যায়, সেইকাৰণে ভাবিলোঁ অলপ মেক্ৰণী বনাই দিওঁ। আৰু এইফালে এয়া বিলাহী পিঁয়াজ কাটি পেলাই দিলোঁ। চবৰে বনোৱা ডিজাইনবিলাক বেলেগ বেলেগ, আৰু মোৰো অলপমান বেলেগ। মই ইমান ভালকৈ হয়তো এইবোৰ বস্তু বনাবলৈ নাজানো, হ'লেও চেষ্টা কৰি আছোঁ। তাৰপিছতে অলপমান বিলাহী, অলপমান পিঁয়াজ ভাজি পেলাই অলপ কবি, লাষ্টত দিছোঁ অলপমান চচ, আৰু এয়া মেক্ৰণী হৈ গ'ল। আৰু এয়া খাই লওঁ, তাৰপিছতে আপোনালোককো লগ পাই আছোঁ খাই লোৱাৰ পিছত। এতিয়া ওলাই আহিছোঁ অলপ বজাৰ কৰিবলৈ। এয়া কৰিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। আন্ধাৰ মুন্ধাৰ একো দেখা নাই, কিন্তু ভিডিঅ'টো কৰিছোঁ আৰু ওলাই গ'লোঁ। এয়া এতিয়া প্ৰায় 11:30 বাজিলে, বহুত দেৰি হৈ গ'ল। অলপমান বজাৰ কৰিবলগীয়া আছিলে পাকঘৰৰ, মানে ঘৰৰে, সেইকাৰণে এতিয়া আহিলোঁ। এতিয়া ফ্ৰেছ হৈ লওঁ, তাৰপিছতে গ'লোঁ। এয়া খোৱাত প্ৰায় বিজি, এয়া কৰিব লাগে বুলি খাই আছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা এয়া ভিডিঅ' নবনাওঁ তেনেকৈ কৰি বনাই দিলোঁ। আৰু মোৰ মনটো বেয়া, মানে চবেই কাপোৰ ল'লে আৰু পূজালৈ মাত্ৰ 4-5 দিনমান আছে। এয়া চবেই কাপোৰ চাপোৰ ল'লে, আমাৰ একোৱেই নাই, কাপোৰ চাপোৰ কিনাই সেইকাৰণে অলপ মনটো বেয়া লাগি আছিলে। আৰু তাৰপিছত ভাবিলোঁ ঘৰত থাকি কিনো কৰিম, আৰু ভিডিঅ' তেনেকৈ বনাম বুলি পেলাই স্পেচৰ প্ৰব্লেম হয়, কিবা হয়, তাৰপিছতে আৰু ভাবিলোঁ বনায়েই দিওঁ ভিডিঅ'টো। আৰু আজি উঠাৰ পৰা মই গালিয়ে খাই আছোঁ, এবাৰ মাৰ পৰা খালেও দেৰিকৈ উঠাৰ কাৰণে, আৰু খাইছোঁ আৰু কাৰোবাৰ পৰা, এইটো নকওঁ আৰু ক'ব বেয়াও লাগে, সেইকাৰণে অলপ মনটো বেয়া। ভাবিছোঁ মনটো বেয়া কৰিনো কি কৰিম, সেইকাৰণে বোলো ভিডিঅ' এটাকে বনাই দিওঁ। বাজিছে 10:30, আৰু এয়া ভাত পানী খাই উঠি এয়া মুখ হাত ধুই পেলাই আহিছোঁ। আৰু আজিও দেখালোৱেই দিনটো কি কৰিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ